বোকাখাত জাতীয় বিদ্যালয় মূলত আধুনিক বিজ্ঞান মনস্কতাৰ ভেটিত নিৰ্মিত। গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাওঁ। নমস্কাৰ, মই কৃষ্ণামণি বৰা। আজি আহিছোঁ বোকাখাতলৈ, বোকাখাতৰ জাতীয় বিদ্যালয়লৈ। বোকাখাতখনৰ লগত এটা আত্মীয়তা এইবাবেও আছে যে ইয়াতে সোণেশ্বৰ নৰহ আৰু ইঞ্জু মাহীৰ ঘৰ। লগতে বিদ্যালয়খনৰ পৰিৱেশটো ইমান বেছি ধুনীয়া, মই ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। প্ৰত্যেকটো কোঠালিৰ বাহিৰতে একোখনকৈ মেগাজিন, কণ কণ হাতেৰে ইয়াতে লিখা হৈছে, সিহঁতে আঁকিছে, ধুনীয়াকৈ সজাই পৰাই তুলিছে। লগতে কোঠালিবিলাকৰ এটা পৃথক পৃথক নাম। এই সকলোবিলাকে ইমান ধুনীয়াকৈ আকৰ্ষণ কৰিছে, শব্দৰে প্ৰকাশ কৰিবলৈ মোৰ এতিয়া অভাৱেই হৈ পৰিছে। লগতে প্ৰত্যেকটো শনিবাৰ আৰু দেওবাৰে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণো দিয়া হয়। আজি যিহেতু স্কুল বন্ধ, গতিকে সেইসমূহ চাবলৈ সুবিধা নহ'ল, যিহেতু পৰীক্ষা দি সকলো আজৰি হৈ ঘৰে ঘৰে গৈছে। সেয়েহে ভাবিলোঁ এনেদৰে ভিডিঅ'টো কৰি আপোনালোকলৈ আগবঢ়াওঁ। ইমান ধুনীয়া এটা পৰিৱেশ, বকুল গছৰ তলতো অলপ সময় বহিলোঁ, ফটো তুলিলোঁ। ইমান ধুনীয়াকৈ লেখাবোৰ সিহঁতে লিখিছে, আপোনালোকে চাবচোন। আজি আহিছোঁ বোকাখাতৰ এখন খুব ধুনীয়া বিদ্যালয়লৈ। বিদ্যালয়খন সোমাই অহাৰ যিটো ছবি আপোনালোকে দেখিলে খুব আপোনালোকৰো ভাল লাগিব। আৰু প্ৰত্যেকটো কক্ষতে বিদ্যালয়খনৰ ইমান ধুনীয়াকৈ এখন ৱাল মেগাজিন আছে। এইখন ৰেঙনি, দ্বিতীয় শ্ৰেণীৰ এখন ৰেঙনি, আৰু দ্বিতীয় শ্ৰেণীৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ লিখিছে। চাওকচোন, সিংহ, নিগনি, হাতী আৰু গড়, আৰু প্ৰত্যেকটো কক্ষতে আছে, ইয়াতে বুলি নহয়। আৰু ইয়াৰ যি কক্ষবিলাকৰ নামবোৰ অকণমান পৃথককৈ আছে। এইটো হৈছে মৰিধনখিনি, আৰু এইফালে কাষতে আছে এখন আছে, আৰু আগলৈও বহুত কেইখন আছে মেগাজিন। আচলতে আজি প্ৰথম আহিছোঁ, ভাবিলোঁ এটা ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ। অনুভূতি আৰু সিহঁতি লিখিছে, ইমান ধুনীয়া ধুনীয়াকৈ লিখিছে। বিহগী কবিৰ কথা লিখিছে, পুৰণি অসমৰ কথা লিখিছে, সাত বিহুৰ কথা লিখিছে, মিচিং জনগোষ্ঠী, সৰু সৰু ল'ৰা ছোৱালী। তথাপিতো সেইটো যে এই কামবিলাক কৰিবলৈ শিকোৱা হৈছে, এইটো আটাইতকৈ আকৰ্ষণীয় এটা দিশ। ইয়াৰ পাছতে আমি সোণেশ্বৰ নৰদাইৰ লগতো অলপ কথা পাতিলোঁ, বহিলোঁ, চাহ তাহ খাই মেলি। তাৰপাছতে তেখেতে ক'লে যে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগত অলপ চিনাকি হৈ যায়হি। তাৰপাছতে তেখেতে নি সকলোৰে লগত পৰিচিত কৰাই দিলে। টেঙানীৰ কথা ক'লে, আৰু বাবা তথা আমাৰ কথা ক'লে, আমাৰ পৰিয়ালবৰ্গ তথা আমাৰ টেঙানীৰ সংস্কৃতি, সমাজ, সকলোবিলাকৰ কথা ক'লে। ভাল লাগিল বহুত বেছি সকলোকে লগ পাই। গতিকে ভিডিঅ'টো আগবঢ়ালোঁ, সকলোৱে চাব। বোকাখাত জাতীয় বিদ্যালয় মূলত আধুনিক বিজ্ঞান মনস্কতাৰ ভেটিত নিৰ্মিত, আৰু নিজৰ মাতৃভাষাৰ সাহিত্য, সংস্কৃতি, ভাষাৰ প্ৰতি দায়বদ্ধতাৰে আমি ইংৰাজীকো সমানে গুৰুত্ব দি এই বিদ্যালয়ক আমি এটা স্তৰলৈ নিবৰ কাৰণে লোৱা এটা প্ৰতিষ্ঠান। আৰু এই বোকাখাত জাতীয় বিদ্যালয় সাম্প্ৰতিক সময়ত বোকাখাতৰ এটা সুপৰিচিত এটা নাম, কাৰণ ইয়াত আধুনিক শিক্ষাৰ, বিজ্ঞান শিক্ষা, কম্পিউটাৰ এডুকেশ্যন, সহ পাঠ্যক্ৰমৰ কণ্ঠসংগীত, সত্ৰীয়া, তবলা, আবৃত্তি, নাটক, ভায়লিন, সকলো দিশ সামৰি লোৱা একমাত্ৰ প্ৰতিষ্ঠান। আৰু ইয়াৰ লগতে আমাৰ প্ৰয়াস অধ্যয়ন চক্ৰ যিহেতু জড়িত, ইয়াৰ মূল অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ নিজস্ব গ্ৰাম্য গ্ৰন্থমেলা, নিজৰ প্ৰকাশন, সাংস্কৃতিক বাহিনী, নাট বাহিনীকে আদি কৰি এনেকৈ বহুকেইটা দিশ সামৰি আমি এটা প্ৰগতিশীল দৃষ্টিকোণেৰে এক জাতীয় ভাৱাদৰ্শৰে আমি কাম কৰি যোৱা এটা বিদ্যায়তনিক অনুষ্ঠান। আৰু এই বিদ্যালয়খনৰ আমাৰ থিমটো হ'ল গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাওঁ, জ্যোতিপ্ৰসাদৰ সেই বাণী শিৰোগত কৰি আমি আগুৱাই যোৱা এটা অনুষ্ঠান। আমি কৈছোঁ যে বিশ্ব দৰবাৰ জিনাত আমাৰ কাৰো আপত্তি নাই, কিন্তু নিজৰ ভাষা, সাহিত্য, সংস্কৃতি বুকুত লৈ আগুৱাই যোৱাটো আমি বিচাৰোঁ মনে প্ৰাণে। আৰু গতিকে আমি এটা কমিটেড অৰ্গেনাইজেশ্যন প্ৰয়াস অধ্যয়ন চক্ৰ, আৰু বোকাখাত জাতীয় বিদ্যালয়ে আমাৰ বিদ্যায়তনিক কৰ্মসূচী লৈ আগুৱাই যোৱা এটা অনুষ্ঠান। আৰু ইয়াত আমি মূলত প্ৰান্তীয় অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰধান। আমি নিম্নবৰ্গীয় আমাৰ যিটো বান খহনীয়া, বান বিধ্বস্ত কাজিৰঙাৰ দ্বাৰা আক্ৰান্ত বিভিন্ন মাধ্যমত আমাৰ সেইসকল প্ৰান্তীয় অঞ্চলৰ ল'ৰা ছোৱালী অধিক, ইয়াত শ্ৰমজীৱী মানুহৰ সন্তান সন্ততি অধিকতৰ। কিন্তু তাৰ পৰাই আমি নিৰ্মাণ কৰি এটা সুস্থ শিক্ষাৰ কাৰণে আগুৱাই নিব পৰাকৈ আমি নিজকে মনোবল ঠিক কৰি ৰখা এটা প্ৰতিষ্ঠান। আমি শিক্ষাটো সেইসকলৰ বাবে যিসকল আজিও প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত, আৰু তেওঁলোকৰ বাবেই ডেডিকেটেড এই বোকাখাত জাতীয় বিদ্যালয়। ধন্যবাদ।